নমস্কাৰ, আকৌ এবাৰ স্বাগতম জনাইছোঁ মই মোৰ এই চেনেলটোলৈ। আজি আমি প্ৰাইজেকশ্যন কি, ইণ্ডিকেটৰ কি আৰু টেকনিকেল এনালিচিছ কি তাৰে বিষয়ে আলোচনা কৰিম। পোনপ্ৰথমে প্ৰাইজেকশ্যন হৈছে চাৰ্টৰ কেণ্ডেলষ্টিকবোৰে মিলি যিটো ফৰ্মেশ্যন কৰে, সাধাৰণ শব্দত তাকে প্ৰাইজেকশ্যন বুলি কোৱা হয়। ইয়াৰ ভিতৰত আপোনাৰ কেণ্ডেলষ্টিক পেটাৰ্ণ, চাৰ্ট পেটাৰ্ণ, ছাপ্লাই, ডিমাণ্ড, ট্ৰেণ্ড লাইন, ছাপৰ্ট, ৰেজিষ্টেঞ্চ সকলোবোৰ প্ৰাইজেকশ্যনৰ ভিতৰতে পৰে। আপুনি এজন প্ৰফিটেবল ট্ৰেডাৰ হ'বলৈ হ'লে কেণ্ডেলবোৰ ৰিড কৰিবলৈ জানিব লাগিব, যেনে কোনটো কেণ্ডেলে কি বুজায়, কেণ্ডেল এটাৰ উইক কোনটো, বডি কোনটো, ইত্যাদি ইত্যাদি। সেয়েহে আগতে প্ৰাইজেকশ্যনৰ বেছিকখিনি জনাটো অতি দৰকাৰী। এতিয়া দ্বিতীয়তে ইণ্ডিকেটৰ আৰু অস্কিলেটৰ বুলি ক'বলৈ গ'লে RSI, MACD, মুভিং এভাৰেজ, EMA, বলিঞ্জাৰ বেণ্ড, ADX, পেৰাবলিক ষ্টাৰ আদি বহুতো আপোনাৰ ইণ্ডিকেটৰ আছে। অতি সোনকালেই এইবোৰ সকলো ইণ্ডিকেটৰৰ ওপৰত মই এটা ডেডিকেট ভিডিঅ' বনাম, সেয়েহে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তৃতীয়তে টেকনিকেল এনালাইচিছ সেইটো প্ৰক্ৰিয়া হৈছে যিটো আমি ষ্টক বা ইণ্ডেক্সৰ হিষ্ট্ৰী চাৰ্ট বা বৰ্তমানৰ চাৰ্টৰ মুভমেণ্টটো চাই ফিউচাৰটো প্ৰেডিক্ট কৰোঁ যে সেই ইণ্ডেক্স বা ষ্টকৰ চাৰ্টটো আপছাইডত যাব নে ডাউন ছাইডত যাব। টেকনিকেল এনালাইচিছ কৰিবলৈ হ'লে ভলিউম, PCR, ইণ্ডিয়া ভিক্স, অপশ্যন চেইন, চাৰ্ট পেটাৰ্ণ, কেণ্ডেলষ্টিক পেটাৰ্ণ, FII, DII ডাটা আদি বিশ্লেষণ কৰিব জানিব লাগিব। এই সকলোবোৰ মিলিহে আমি টেকনিকেল এনালাইচিছখিনি কৰোঁ। আজি আমি প্ৰাইজেকশ্যন কি, ইণ্ডিকেটৰ কি, টেকনিকেল এনালাইচিছ কি সেইবোৰৰ বিষয়ে চমুকৈ আলোচনা কৰিলোঁ। আজিৰ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।